বন্ধুসকল আজিলৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এখন বিয়াৰ ডেকোৰেশ্যন। আপোনালোকৰ সন্মুখৰ গেটখন দেখুওৱা হৈছে। ওপৰত জাপি আৰু গামোচা লগাই দিয়া হ'ল। তিনিটা ছাইডতো খালী জাপি দিয়া হ'ল দুটাকৈ আৰু তলতো ঠিক তেনেদৰে দিয়া হ'ল। আপোনাৰ ওপৰৰ গেটতো ফুল লগাই দিয়া হ'ল, ৰঙা ফুল আৰু বগা ফুল আৰু কাপোৰো লগাই দিয়া হ'ল। আপোনালোকক ইয়াত শ্বাৱাৰ ফিটিং কৰিছে, কিন্তু কিবা কাৰণত শ্বাৱাৰটো অফ হৈ আছে। ইয়াত পিলাৰ দিয়া হ'ল দুটা চাইডে, দুটা গেটৰ সন্মুখত। ওপৰত বগা আৰু ৰঙা ফুল লগাই দিয়া হ'ল। ইটো চাইডেও এটা পিলাৰ দিয়া হ'ল। এতিয়া ভিতৰলৈ দেখুৱাই আছোঁ। দুটা চাইডে ৱালত বুকে লগাই দিয়া হ'ল। এইখিনিতে কওঁ, এতিয়াও যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব। এইটো হোমঘৰ বনাইছে ইয়াত। এইটো হোমঘৰ হয়। এইটোত কেঁচা ফুল লগোৱা হ'ব পিছত, এতিয়াও লগোৱা হোৱা নাই, এইবাবে এনেকৈ আছে। এতিয়া বহাৰ জেগাখন চাই লওক। এইটো ফুলদানি দিয়া হ'ল এটা, এইটো চাইডে। মাজত দুটা চাইডে মাজত ৰাউণ্ডকে ফুল লগাই দিয়া হ'ল। দুটা চাইডে অলপ বেকাকে দিয়া হ'ল আৰু এইটো চাইডেও এটা ফুলদানি দিয়া হ'ল। এইটো বগা সোফা দিয়া হ'ল আৰু LED লাইট লগাই দিয়া হ'ল। এয়া সম্পূৰ্ণ বহা জেগাখন, দৰা কইনা বহা। ইয়া আমাৰ পাপু দাই কাম কৰি আছে। ইয়া ৱালত বুকে দিয়া হ'ল। এতিয়া বেলুনেৰে ৰিচিপশ্যন ৰুমলৈ যোৱা গেটটো বেলুনেৰে বনোৱা হ'ল। বলক ৰিচিপশ্যন ভিতৰটো দেখুৱাই আহোঁ। ইয়াত ফুল দিয়া নাই, অকল বেলুনহে দিছোঁ। কণ্টেক্ট নম্বৰ যদি বিচাৰে তাকো পাই যাব। ভিডিঅ'টো চাই থাকক। আজিকালি ষ্টেণ্ডাৰ্ড ডিজাইন এইটো আৰু নিজে লৈ খোৱা প্ৰায় চলিছে ডিজাইনটো। এইবিলাকত ভাত তৰকাৰীবিলাক থাকিব আৰু বেলুন আছে ৰিচিপশ্যন ৰুমৰ ৱালত। এইখন আমাৰ এডভাৰটাইজ, লাকি ডেকোৰেশ্যন। কাৰোবাৰ যদি দৰকাৰ হয় ফোন নম্বৰো দিয়া আছে, চাই ল'ব। 8011 2